নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আপোনালোকে যদি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ চাকৰি সম্বন্ধীয় নিউজ বা এনেকুৱা পৰীক্ষাসমূহৰ বাবে প্ৰিপাৰেশ্যন কৰিবলৈ মোৰ চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। চ' বন্ধু বান্ধৱীসকল, অলপ দিন আগতে মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছিলে যে 22 তাৰিখে 12,000 পোষ্টত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব আৰু 30,000 পৰীক্ষা বৰ্তমানলৈকে হৈ গৈছে। চ' টোটেল আমাৰ 42,000 পোষ্টত নিযুক্তি পত্ৰ প্ৰদান কৰিব। যিটো আমাৰ অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা 30,000 হৈ গৈছিলে, চ' সেইটো ৰিজাল্ট দিয়াৰ পিছত আৰু এই 12,000 পোষ্টত যেতিয়া 22 তাৰিখে নিযুক্তি পত্ৰ প্ৰদান কৰিব তেতিয়াৰ পৰা এই টোটেল 42,000 নিযুক্তি হৈ যাব। চ' এতিয়া আকৌ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে আকৌ নতুনকৈ এটা ঘোষণা কৰিছে যে এখন মিটিঙত, কেবিনেট মিটিঙত, যে 10,000ৰো অধিক পদ মুকলি কৰি দিব 23 ছেপ্টেম্বৰত। অৰ্থাৎ আমি 30,000ৰ পৰীক্ষা দি ৰিজাল্টটো ৱেইট কৰালৈকে আকৌ 23 ছেপ্টেম্বৰত 10,000 পদ মুকলি কৰি দিব বুলি কৈছে, 10,000ৰো অধিক পদ। চ' ইয়াৰে কি বিভাগত দিব যে APDCL-ত দিব আৰু এটা নতুন বনৰক্ষী বিভাগ ফৰেষ্ট ফ'ৰ্চ এটা নতুন, চ' এইটো মুকলি কৰিব বুলি কৈছে। চ' এইবিলাকত আৰু জলমিত্ৰ বিভাগত এই ডিপাৰ্টমেণ্ট কেইটাত চাকৰি দিয়াৰ কথা উল্লেখ কৰিছে। আপোনালোকে চাগে নিশ্চয় পায়ে আছে নিউজত যে 23 ছেপ্টেম্বৰ তাৰিখে আকৌ 10,000 অধিক পদত নিযুক্তিৰ বাবে প্ৰক্ৰিয়া চলাই আছে, পদসমূহ মোকলাই দিব। গতিকে APDCL-ত 5,000 দিব বুলি কৈছে আৰু বাকী 5,000 বনৰক্ষী বিভাগৰ, নতুন বনৰক্ষী বিভাগৰ লগতে আৰু বিভিন্ন বিভাগত হয়তো দিব পাৰে। বিশেষকৈ অসম পুলিচ বা এনেকুৱা ধৰণৰ কিছুমান পদ পূৰণৰ কাৰণেও মুকলি কৰি দিব হয়তো পাৰে। গতিকে আপোনালোকে যদি ভাবিছে যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষাসমূহ বেয়া হৈছে বুলি, তেতিয়াহ'লে কোনো চিন্তাৰ কাৰণ নাই। আপোনালোকে 23 ছেপ্টেম্বৰত যেতিয়া এইখন উলিয়াই দিম বুলি কৈছে এই পদসমূহ, তেতিয়া আপোনালোকে এপ্লাই কৰি আকৌ নতুনকৈ ভালকৈ পৰীক্ষা দিব পাৰিব। গতিকে তেনেকুৱা ধৰণৰ পৰীক্ষাসমূহৰ বাবে সাজু হ'বলৈ এতিয়াৰ পৰা আপোনালোকে আৰম্ভ কৰি দিয়ক। আৰু যদি আপোনালোকে মোৰ চেনেলটি চাব পাৰে যে পৰীক্ষাসমূহৰ কাৰণে কিছুমান প্ৰশ্ন মই সদায় লৈ আহোঁ, গতিকে আপোনালোকে সেইবোৰ চাইও নিজকে প্ৰিপেয়াৰ কৰি ল'ব পাৰে। গতিকে চাই থাকিব মোৰ ইউটিউব চেনেল অলপ জ্ঞান নামৰ চেনেলটি আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'সমূহ।